অৱশেষত সামাজিক মাধ্যমত মুখ খুলিলে অসমৰ জনপ্ৰিয় অভিনেত্ৰী তথা প্ৰাক্তন বিধায়িকা আঙুৰলতা ডেকাই। আঙুৰলতা ডেকাই জনাইছে যে কিয় ইমান দিনে স্বামীৰ লগত নাছিল তেওঁ। নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা নতুন ভিডিঅ'লৈ। সকলোৰে আগত সদৌ শেষত মুখ খুলিলে সকলোৰে মৰমৰ আঙুৰলতা ডেকাই। বন্ধু বান্ধৱীসকল, এই সকলোখিনি জানিবলৈ পাব, গতিকে অকণো স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব। জনপ্ৰিয় অভিনেত্ৰী আঙুৰলতা ডেকাৰ উপজা দিনটোতে সকলোকে জনালে যে কিয় স্বামীৰ সৈতে বহুদিন একেলগে থকা নাছিল জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে। তেওঁ কয় যে দুয়ো কৰ্মব্যস্ততাৰ বাবে আঁতৰি আছে তেওঁলোক, আৰু তেওঁলোকৰ মাজত কোনো ধৰণৰ বিবাদ হোৱা নাই, অৰ্থাৎ নিজৰ কেৰিয়াৰৰ বাবে বা নিজৰ কৰ্মৰ তাগিদাত দুয়োজন পৃথকে পৃথকে আছে বুলি জনপ্ৰিয় অভিনেত্ৰী তথা প্ৰাক্তন বিধায়িকাগৰাকীয়ে সামাজিক মাধ্যমত জানিবলৈ দিছে। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আছিল ইমানেই। আশা কৰিছোঁ আপোনালোকে চাই ভাল পালে। তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু যদিহে নতুনকৈ আমাৰ চেনেলটো চাই আছে তেন্তে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবলৈ নাপাহৰিব। অন্য এটা নতুন ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ। মংগলে থাকক, কুশলে থাকক।